কৰিছিলি আমি কৰিছে আপোনালোকে পঢ়ি লওক বড়োলেণ্ড এইটো কিবা আছিল না এইখিনি পঢ়াৰ টাইমত মই ক্লাছতে জানাছিলোঁ বাকীকেইটা পঢ়ি লওক বড়োলেণ্ড ইটো বা কি টুৰিষ্ট না ইটো পঢ়াতে মই ক্লাছত জানাছিলোঁ হাই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ চববিলাকে ভালে আছে তো আজি আমি এটা জেগাত আহিছোঁ মোৰ লগত আছে ৰুম্পা আৰু আগত আছে দুটা টিকুবা তাৰে পিছত আমি আহিছোঁ আপোনাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ ফুলবাৰী বুলি কয় অলপমান ভিতৰত হয়তো তাতে এখন ধুনীয়া কৰি ৰিজৰ্ট খুলিছে তো ৰিজৰ্টখনত ভাবিলোঁ আজি আহি যাওঁ তো আহি কিনে আপোনালোকক দেখাম তো ভাবিলোঁ এটা ভিডিঅ' কৰোঁ আৰু আপোনালোকক ৰিজৰ্টখন গোটেই এটা দেখাই আছোঁ তো পূৰা দেখা পাইছে এইগিলান বানেই আছে আপোনাৰ অলপ পাহাৰীয়া জেগাখিনি তো বানেই আছে পূৰা তলৰ পৰা আমি আহি ওপৰত আছোঁ আৰু যাই আছোঁ ৰিজৰ্টখনকলৈকে তো ৰিজৰ্টখনত যাই আপোনালোকক গোটেইখিনি মই দেখাই আছোঁ তো ভিডিঅ'টো পূৰা কণ্টিনিউ কৰক ফাঁচি গৈছে গাইজ অৱস্থা বেয়া দেউতাৰ গাড়ী ফাঁচি গৈছে ওপৰলৈকে নিবৰ কাৰণে মানে এই জেগাখিনি বহুত অফৰেডিং তো যাওঁ আমি যাই কেনে কি পাৰোঁ দেখাম আপোনালোকক তো যাই আছোঁ পূৰা এই গাড়ী চাৰি ইয়াতে ফাঁচি গৈছে তো গাড়ী চাৰি পাৰ হৈ কেনে আমি যাম তো যাই কেনে চাওঁ আপোনালোকক দেখাম মানে নতুনকৈ না বানে আছে সেইকাৰণে জেগাখিনি মানে ইমান এটা ঠিক নহয় এই পাহাৰ কাটি কাটি বনাই আছে তো যাই কিনে আপোনালোকক যি পাৰোঁ দেখাম মতলিয়া বুকুতে তুমি আশাত মেঘালী ছয়া ময়া জোনাকত তুমি পোহৰ ৰদালি তো গাইজ ফাইনেলি আমি আহি পাইছোঁ আমাৰ ডেষ্টিনেশ্যন তো চাওক আন্ধাৰ হৈ আহিছে না এইফালে চাওক ভিউ চাওক কি মজা কিন্তু ক'লা হ'ব কাৰণ আন্ধাৰ হৈ আহিছে ইফালে সূৰ্য ডুবু অৱস্থা তো চাওক কি মজা এইফালে চাওক তো চাওক মানুহ চাওক বানে আছে সেইকাৰণে অলপ ৰাস্তাটো বেয়া তো এইফালে চাওক মানুহ কি পূৰা দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো পূৰা কণ্টিনিউ গাইজ ইফালে পূৰা খেলা মেলা চববিলাক আছে ইফালে চবফালে খেলা মেলাগিলা আছে পূৰা মজা আৰু এৰিয়াটো সেউজীয়া পূৰা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আছে ৰিজৰ্টখন তো গাইজ পূৰা লোকেশ্যনটো চাওক এইফালে বহুত ধুনীয়া পূৰা বানে আছে ইমান এটা সম্পূৰ্ণ হোৱা নাই বানে আছে এইখন ৰিজৰ্টখন তো সম্পূৰ্ণ কৰি হৈ উঠা নাই তো হৈ উঠিলে আৰু একদিন আহিম আৰু আপোনালোকক দেখাম পূৰা চাওক ইফালে গাইজ এনেহেন পৰিস্থিতি হৈছে ঠেলি আছোঁ পূৰা নাজয় তো হ'লেও আমি চেষ্টা কৰি আছোঁ এইখন লৈ যাবা আপোনালোকৰ কাৰণে কাৰ লগত আহাটো বাদ দি এইখন ঠেলি কেনে লৈ যা প্ৰথমতে ভিডিঅ' চাওঁ না মোৰ আমাৰ ৰুম্পা ৰাইডাৰ আহি আছে লাডাখৰ পৰা তো গাইজ মই ওপৰৰ পৰা আপোনালোকক ৰিজৰ্টখনৰ পূৰা ভিউ দেখাই আছোঁ গোটেইখিনি তো ধুনীয়া কৰি মই আপোনালোকক ইয়াৰে পৰা ভিউ দেখাই আছোঁ তো চাওক পূৰা মজা কৰি ইয়াৰে পৰা মই ভিউ দেখাই আছোঁ কি মজা ভিউ চবফালে সেউজীয়া মাথো সেউজীয়া ইফালে নদী আছে তো মজা আৰু চাওক এইফালে চাওক ভিউ চাওক এইফালে ওপৰৰ পৰা ভিউ চাওক অলপ ক'লা হ'ব কাৰণ সূৰ্য অস্ত যাওঁ টাইম হৈছে না তো সেইকাৰণে এইফালে চাওক বানে আছে ৰিজৰ্টখন সেইকাৰণে মানে ৰাস্তাবিলাক ইমান ঠিক কৰা নাই
পাহাৰ কাটি তো বহুত ধুনীয়া আৰু গোটেই কমপ্লিট হোৱাৰ পিছত বহুত বেছি ধুনীয়া লাগিব তো চাওক তো গাইছ ইয়াতে হোটেলো আছে আপোনালোকে আহি খাব পাৰিব পুৰা ইয়াতে ফাষ্ট ফুড পায় চববিলাক তো এৰিয়াটো ভালে কিন্তু নতুনকৈ বনাই আছে বনোৱা হোৱাৰ পিছত একদিন আহিম আপোনালোকক গোটেইখিনি দেখাম পুৰা মজা আৰু গাইছ খালোঁ ল'লোঁ চালোঁ এৰিয়াটো আপোনালোকক দেখালোঁ তো ভিডিঅ'টো কেনে পালে জানিব যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে বাই বাই আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ মাজত আজিৰ কাৰণে বাই বাই